নমস্কাৰ, আপোনালোকে আমাক সহযোগ কৰাৰ বাবে ধন্যবাদ। এই ৰাভা কৃষ্টি কৰ্মশালা বুলি পেলাই ক'লে আমাৰ ডেকা ল'ৰা ছোৱালীৰ মনত এটা আনন্দৰ জোৱাৰ উঠিছে। আজি 4 বছৰ হ'ল। 4 বছৰত আমি অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত মানে শিক্ষাৰ্থী আহিছে, আহি ইয়াত উখল মাখল পৰিৱেশ এটা সৃষ্টি ইয়াত হৈছে। গতিকে আমি ইয়াত লুপ্তপ্ৰায় হৈ থকা ৰাভা জনগোষ্ঠীটোৰ যিসমূহ আমাৰ মানে লোকনৃত্য আছে, লোকবাদ্য আছে, সেইসমূহ আমি লুপ্তপ্ৰায় হোৱা গোটেই কৃষ্টি সংস্কৃতিসমূহক আমি বিশ্ব দৰবাৰত উলিয়াই নিয়াৰ কাৰণে ইয়াত আমি প্ৰথম পদক্ষেপ হিচাপে আমি লৈছোঁ। ইতিমধ্যে ইয়াৰ আমি 4 বছৰ কৰ্মশালাত আমাৰ যি ল'ৰা ছোৱালীবিলাক শিকিছে, সেই ল'ৰা ছোৱালী এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন জেগাত এতিয়া প্ৰগ্ৰেমবিলাক আমাৰ কৰি আহিছে। ৰাভা লোকনৃত্য এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কৰি আহিছে। গতিকে এই কৰ্মশালাটো আমি এইকাৰণে ছাকচেছফুল বুলি পেলাই আমি ক'ব বিচাৰিছোঁ যে এই কৰ্মশালাৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালী বহুত দূৰ দূৰণিলৈকে প্ৰগ্ৰেম কৰিবৰ কাৰণে গৈছে। গতিকে আমি আহি থকা দিনত আমি নিশ্চয় আমাৰ লুপ্তপ্ৰায় কৃষ্টিসমূহক আমি বিশ্বৰ দৰবাৰত আগুৱাই লৈ যাবৰ কাৰণে আৰু সক্ষম হ'ম বুলি আমি আশাবাদী আমি। যুৱ প্ৰজন্ম বুলি পেলাই ক'লে আমি এতিয়া যুৱ প্ৰজন্ম আমি বাৰে বাৰে এই কথাখিনি ভাবিছোঁ যে অসমৰ বিভিন্ন জেগাত আমি অসমৰ বুদ্ধিজীৱী কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ থকা মানুহখিনিক আমি আহ্বান জনাইছোঁ যে ইয়াত যে ৰাভা কৃষ্টি কৰ্মশালাখন হৈছে, আমি অসমৰ বিভিন্ন ধৰণৰ কলা কৌশলী কৃষ্টি সংস্কৃতিৰ মানুহক ইয়াত চাবৰ কাৰণে, ইয়াত শিকিবৰ কাৰণে, ইয়াত কৰ্মশালা কৰিবৰ কাৰণে, ইয়াত ৱৰ্কশ্বপ কৰিবৰ কাৰণে মানুহখিনিক আমি আহ্বান জনাইছোঁ। আমাৰ আজি ভাল লাগিছে। ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা মানে কলা কৌশলী প্ৰশিক্ষাৰ্থীসকল ইয়াত আহিছে। গতিকে আগলৈ আমি আৰু ইয়াতকৈ আৰু আটক ধুনীয়াকৈ আগুৱাই লৈ যাব পাৰিম বুলি সদৌ ৰাভা কৃষ্টি সন্মিলন অৰ্থাৎ আমি ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটিয়ে 5 দিনীয়াকৈ আজি 8 তাৰিখৰ পৰা 12 তাৰিখলৈকে আমি 5 দিনীয়া কাৰ্যসূচীৰে এই কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ জৰিয়তে আমি আমাৰ উঠি অহা প্ৰজন্মক আমাৰ ৰাভা জাতীয় কৃষ্টিসমূহ কেনেদৰে তেওঁলোকক আকৰ্ষিত কৰিব পাৰোঁ বা তেওঁলোকে কেনেদৰে শিকি পেলাই স্বজাতীয় কৃষ্টি জীয়াই ৰাখিব পাৰে, সেয়া এটা আমাৰ প্ৰয়াস। যিহেতু বৰ্তমান সময়ত দেখিছোঁ যি পশ্চিমীয়া সাংস্কৃতিক প্ৰচলনত নিজৰ যি লোককৃষ্টি প্ৰায় বিলুপ্তকৰণৰ দিশে গতি কৰিছে, তেনে সময়ছোৱাত অনাগত দিনত আপোনালোকৰ যি কৃষ্টি সন্মিলনৰ একো ব্যৱস্থা ল'ব? সেই উদ্দেশ্যটোৱে আমাৰ এই কৰ্মশালাখনৰ পতাৰ উদ্দেশ্য হৈছে, যিহেতু পশ্চিমীয়া সংস্কৃতিৰ যি ধ্বংসমীয়া সৃষ্টিত আমাৰ নৱপ্ৰজন্মই উটি ভাহি পৰিছে, যাতে সেইখিনি পাহৰি এনেদৰে আমি সকলোকে একগোট কৰাই পেলাই আমি অকল ওদালগুৰি বুলিয়েই নহয়, ইয়াতে আমাৰ বাক্সা ডিষ্ট্ৰিক্ট বা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা ইয়াতে অংশগ্ৰহণ কৰিছে। সেই ল'ৰা ছোৱালীখিনিক আমি নৱপ্ৰজন্মক কেনেদৰে আমি প্ৰভাৱিত কৰিব পাৰোঁ নিজৰ কৃষ্টিৰ প্ৰতি, সেইটো উদ্দেশ্যে আমি ইয়াতে এই কৰ্মশালাখন পতা হৈছে। যিহেতু লোককৃষ্টি কৰ্মশালা আয়োজন কৰা হৈছে, হয়, লোককৃষ্টিৰ কি নৃত্য ইয়াতে প্ৰশিক্ষণ দিয়া হৈছে? সদ্যহতে আমি ধাৱা নৃত্যটো লৈছিলোঁ, সেইটো এতিয়ালৈকে হোৱা নাই। যে প্ৰথম আমি এই নৃত্যটো হৈছে স্মৃতি তৰ্পণত আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যিটো নৃত্য নাচা হয়, সেই নৃত্যটো প্ৰথম আমি শিকিছোঁ। ইয়াৰ পিছতে আমি ধাৱা নৃত্যটো লোৱা হ'ব। এই নৃত্য দুটা নৃত্য প্ৰশিক্ষণ দিয়া হ'ব, এই নৃত্য দুটাৰ কিবা বিশেষত্ব আছে? বিশেষত্ব আছে যিটো ধাৱা নৃত্য, এটা আমি সদ্যহতে আমাৰ ৰাভাসকল যুঁজাৰু, আমি যুদ্ধ আগবাঢ়িছিলোঁ। আগতে আমাৰ যি ৰজা আছিল, ৰজাসকলে আমাক এনেকুৱা ঠিক আমাৰ যুদ্ধত আমাক মহিলাসকলেও ঠিক তেনেকুৱা সহায় কৰিছিলে। ঠিক তেনেকুৱা যুদ্ধত ঢাল তোৰল বা জোং জাঠি লৈ পেলাই সেই নৃত্যটো কৰা হয়। দেখিছোঁ অনুষ্ঠানৰ পূৰ্বতে যি প্ৰকৃততে এই অনুষ্ঠানটি আয়োজিত কৰা হৈছে কৰ্মশালাত, সদ্যহতে আমি আমাৰ ৰাভা কৃষ্টিৰ ওজা ৰাজেন পামৰ সোঁৱৰণত আমি আজি এই কৰ্মশালাটি আমি অনুষ্ঠিত কৰিছোঁ। আমি ৰাজেন পাম হৈছে আমাৰ ৰাভা কৃষ্টিৰ ওজা। তেওঁ আমাৰ প্ৰথমৰ পৰা আমাৰ কৃষ্টিসমূহ তেওঁ সৃষ্টি কৰিছিলে। গতিকে তেওঁক আমি শ্ৰদ্ধা জনাবই লাগিব, তেওঁক আমি পাহৰি যাব নোৱাৰোঁ। গতিকে তেওঁক আমি সোঁৱৰণত আমাৰ কৃষ্টি কৰ্মশালাটি অনুষ্ঠিত কৰা হৈছে। যিকেইজন নৱপ্ৰজন্মই বা যিসকলে বৰ্তমান আমাৰ লোককৃষ্টি জীয়াই ৰখাত অৰিহণা যোগাবলৈ সক্ষম হোৱা নাই বা বিশেষ কাৰণত আহিব পৰা নাই, সেইসকললৈ আপুনি কি আহ্বান জনাব বিচাৰিব? আমি তেওঁলোকক কওঁ, আমি ইয়াৰ পিছতো আমি আকৌ বিভিন্ন আঞ্চলিক বা তেনেকুৱা ডিষ্ট্ৰিক্ট পৰ্যায়ত কৰ্মশালাবিলাক হৈ থাকে। হয়তো বহুতে পৰীক্ষা চলাৰ কাৰণে আহিব পৰা নাই। গতিকে অনাগত যিবিলাক কৰ্মশালা হ'ব, তেওঁলোকক তাতে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ।